তো হে গাইজ আসসালামু আলাইকুম সকলোৰে লৈ আমাৰ ফালৰ পৰা ঈদ মুবাৰক। তো গাইজ একদম ধুনীয়াকৈ উঠি মেলি কাপোৰ চাপোৰ পিন্ধি পূৰা ৰেডি। এতিয়া যাম নমাজ পঢ়িবৰ কাৰণে, মানে আৰু এই পাঞ্জাবী পিন্ধা এয়া পিন্ধিম আৰু মানে লৈ আছোঁ। চ' গাইজ ৰাতিপুৱাই ৰাতিপুৱাই আমাৰ ফৰিদুলক ঈদি এটা দি দিওঁ। এই আমাৰ ফৰিদুলক যাত্ৰা ঈদি কিমান ৰাতিপুৱাই ৰাতিপুৱাই ফৰিদুলক দি দিলোঁ 500 টকা এটা, মানে ঈদি হিচাপত। ল'ৰাটো বহুত কষ্ট কৰিছে ৰমজান মাহটো, ভাত বনাই খুৱাইছে, মই খুৱাইছোঁ কিন্তু তোক এদিন দুদিনটা বেছি হৈছে মানে। বাকী পূৰা ৰেডি। এতিয়া চুৱাচনৰ পৰা স্কুটি চাবিটো লওঁ, বলক আপোনালোকক দেখাই আছোঁ ক'ত যাওঁ নমাজ পঢ়িব, কি কথা কি বতৰা। একদম চুলি তুলি কাটি পূৰাটো একদম আৰু হিৰোই হৈ আছোঁ নে কি ফৰিদ? বম ষ্টাইল চুলি কাটছে চাওক। তো গাইজ বলক দেৰি নকৰোঁ, কাপোৰ চাপোৰ পিন্ধি লওঁ। কেতিয়া নমাজ মানে টাইমটো ভালকৈ গম নাপাওঁ ন। হয় কি কোৱা? যাওঁ নেকি? লেটছ গ'। এতিয়া গৈ আছোঁ বঢ়িয়াকৈ নমাজ পঢ়িবৰ কাৰণে। পূৰা আফগানী টুপি, কি টুপি ফৰিদ এইটো? আফগানিস্তানী আল হাবিবি। কি হ'ল? আসসালামু আলাইকুম। আসসালামু আলাইকুম। কি কৰি আছা? আৰে বাবা, তো গাইজ বলক জল্দি জল্দি যাওঁ। ক'ব নেকি বাইকটো? এইখন আমাৰ সুৰজ চানৰ স্কুটি। বিদেশত বহুত সহায় কৰিছে। আমাৰ ছাৰে দেখিছে ঈদৰ দিনাখনে কিদিনা ওলাইছে, তুমি নালাগে এতিয়া মই চলাম। নমাজটো পঢ়ি আহিলেও পিছত তাক চলাব দিম। চলাব জানে, মানে অকণমান ভয়টো বেছি তাৰ, গাড়ী মটৰ বহুত বেছি ন, সেইকাৰণে এতিয়া দিয়া নাই, বাকী চব জানেই। বলক 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 ঐ হয় দিয়া। আদ ষ্টাৰ্টে কৰিব পৰা নাই পাগলা এইটো। আদ চলাব চব ঠিকে আছে। চ' গাইজ এতিয়া মানে আৰু এজন লগৰ আছে, তাক উঠাবলৈ যাম। বলক তাক উঠাই লওঁ, তাৰপিছত ধুনীয়াকৈ তিনিটাই মিলি গৈ থাকিম আৰু। চ' গাইজ এইটো চাওক, পাঞ্জাবী পিন্ধি পিন্ধি আহিছে, মানে ইয়াৰ কাৰণে ৰখি থাকিব লগা হৈছে। লৈ যাওঁ ঈদৰ নমাজ ন, চানা ইমান ষ্টাইল ল'ৰাৰ। আবে everything I've learned, what is real and fabricated? What is wrong? What is my problem? How can I get out of this world that I created? I'm alone, no one to turn to, no. Away, and I feel like I am someone else. Away, and I feel like I don't know myself, no. Away, and I feel like I don't know my name. And I don't. So guys, মজিদ আহি পাই গ'লোঁ, আৰু চেণ্ডেলবিলাক চাওক ইমান গাল চেণ্ডেল। এতিয়া চেণ্ডেলযোৰ হেৰালেহে খালী হৈ যাব লাগিব নেকি ঠিক নাই আৰু। গাইজ নমাজ পঢ়ি হৈ গ'ল, আৰু এইটো আমাৰ চাহিল ভাই। আৰু গাইজ নমাজ পঢ়ি কেনে চব মানুহ গৈ আছে ঘৰে ঘৰে, আৰু আমি মানে কোম্পানী এমপ্লয়ীখিনিৰ কাৰণে অকণমান মিঠাইৰ ব্যৱস্থা কৰিছে, তাকেই খাই মেলি যাম আৰু ধুনীয়াকৈ লাহে লাহে আৰামত। বহুত ভিৰ চাওক কেনেকুৱা। তো গাইজ দিয়ক, ৰাইজৰ লগতে আমিও বহি গ'লোঁ ধুনীয়াকৈ। আৰু এইপিনে আহি গ'ল পুৰি, আৰু এইপিনে আছে চেৱৈ, পূৰা মানে স্পেচিয়েলকৈ বনাইছে, ড্ৰাই ফ্ৰুটছ পূৰা লগাই দি একদম আমাৰ ফূৰ্তি তলমু কৰি মাৰি আছে পূৰা। ময়ো এতিয়া খাই লওঁ, আৰু মানুহখিনিলৈ বহুত বহুত ধন্যবাদ যে আমাক এই দাৱতটো দিয়াৰ কাৰণে ঈদৰ দিনাখন। হৈ গ'ল নমাজ পঢ়া, হৈ গ'ল নমাজ পঢ়া। দিল খুচ খুচ, অকণমান অকণমান দুখ লাগি আছে নেকি? ফেমিলিয়ে খুচ নাই বল, কিন্তু খুচ। বল বল যা বল। ভাবিছা ফৰিদ, এইখিনি মানুহ এতিয়া ঘৰত থাকিলে কিমান মজাকৈ একদম ঈদ কৰিব গ'লে চবকে লগ পাল হয়, হয়নে? আজি এইখিনি মানুহ, আৰু আমাৰ এইপিনে ফটো শ্বুটিং আহি গ'ল পোজ আহি গ'ল। পোজ পোজ। চ' গাইজ অকণমান সময় ৰখি এখন দুখন ফটো মাৰিলোঁ, আৰু ঈদৰ পৰিৱেশটো চালোঁ, আৰু এতিয়া লাহেকৈ ঘৰৰ পিনেহে যাওঁ আৰু দিয়ক।
আৰু গাইজ ঘৰলৈ গৈ থাকোঁতে দেখিলোঁ খেতিখিনি অকণমান মন কৰকচোন কিমান ধুনীয়াকৈ তাৰ কটা মাৰি মানে খেতিখিনি কৰিছে। কষ্ট হয় দেই ইয়াত খেতি কৰিবলৈ, বাকী ভাল লাগিছে কিন্তু। কি মিছ কৰিছা আজি? মোৰ স্পন্ত বাইকখনক বহুত মিছ কৰিছোঁ। তুমি? দুটা চকা আছে। ভাই ল'ৰা মানুহৰ বাইকখন মিছ নকৰিলে হ'বনে? ৰাতিপুৱা ফজনৰ মাছত পৰি আহি লগৰ এটাক লৈ এনেই এটা ৰাউণ্ড মাৰি আহিম গোটেইখন। এইবিলাক দিন নোপোৱা হেই। ৰাত বাইক হ'লে তিনিজন বহিবই মানে। আমাৰ তিনিজন নবহিলে কথাই নাই মানে। আমাৰ এনেকুৱা হ'ল আজিয়ে দেখা নাই আমি তিনিজন দিন আছামি অসমীয়াত আছে। তো গাইজ মানে এইটো নমাজ চমাজ পঢ়িলোঁ, মছজিদত চিঞাই তই খালোঁ, পুৰি চিঞাই হয় নাই হয় মজা লাগিল। আৰু ডাইৰেক্ট লগৰটো যে লৈ গৈছিলোঁ তাৰ ৰুমত গ'লোঁ, মেগী চেগী খালোঁ, ক'ল্ড ড্ৰিংকছ আহি আছোঁ দুইটা এতিয়া আমাৰ ৰুমলৈ। এতিয়া আৰু আমাৰ ঘৰত থাকিলেতো ঘূৰিলেও হয়, ঘূৰিব পৰা নাই। তো গাইজ ৰুমত যাই ধুনীয়াকৈ কাপোৰ চাপোৰ খুলি লওঁ, চৌৰাস্তানৰ স্কুটিৰ চাবিও দিওঁ, ডিউটি আছে। তাৰপিছত আৰু কি কি আছে কি নাই গোটেইখিনি ক'ম, অকণমান ৰেষ্ট লৈ লওঁ নে কি? চাওঁ হয় নাই অকণমান ৰেষ্ট লৈ লওঁ নে কি? টোপনি লাগিছে। এয়া আমাৰ জিন্দগী একো নাই, হৈ যায়। কাভি খুচি কাভি গম। এইপিনে দৰ্জা খুলি দিয়া দেখিছে আমাক। চ' গাইজ মই ওলাই যাওঁ, মুখখন মিঠা কৰি আহোঁ নে কি? টোপনি লাগিয়ে আছে, শুই উঠি আহিছে এতিয়া। ঈদ বুলি শুইয়ে আছে দিনডাল ছুটি পাইলে। তো গাইজ আহি পাই গ'লোঁ কৃষ্ণা ৰেষ্টুৰেণ্ট। মানে ৰেষ্টুৰেণ্ট নাযাওঁ, তলত দোকানখনতে মানে পাণ চান চব পায়। ঈদ বুলি এখন মিঠা পাণটো খাব লাগিবই ন, তো তাকেই খাই লওঁ ব'লক। আৰু গাইজ আমাৰ ফৰিদ দাদা এটা চক'বাৰ দিছে, মানে এতিয়া তাৰ খৰচাটো তাৰেই, বাকী দিয়ক খাই লওঁ নাকি মজাকৈ। বহুত অপেক্ষাৰ মূৰত আহি গ'ল মিঠা পাণ, মানে গুজৰাটী মিঠা পাণ। দিয়ক খাই লওঁ, এবছৰমান খোৱাই নাই পাণ চান। চ' গাইজ আমিতো খালোঁৱে, আৰু ৰুমত ছাৰ এজন আছে, তেওঁৰ কাৰণে দুটা আইচক্ৰীম লৈ ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ ৰুমলৈ গৈ থাকোঁ, ভাত পানী খাওঁগৈ আৰু। চ' গাইজ মানে ৰাতিৰ ভাত সাজ খাব ওলাইছোঁ ঈদৰ দিনৰ। লাইফত ভবা নাছিলোঁ যে ঘৰৰ মানুহ অবিহনে এনেকৈ ঈদৰ দিনা ভাত খাব লগা হ'ব। মোৰ দৰে হাজাৰ হাজাৰ মানুহ আছে বাহিৰত, সিহঁতলৈ ভাই একো নাই, লাইফত এইবিলাক থাকেই নেকি ভৰিত। ইয়াৰ দিনটোত মন বেয়া আজি। শুয়ে আছে আহি পেলাই নামাজ চামাজ পঢ়ি আহি কেনে শুলোঁ অকণমান, ৰাতি টোপনি ক্ষতি হৈছিল যিহেতু। বেছি কথা কৈ নাথাকোঁ, এতিয়া ভাত খাবই নোৱাৰিম পাৰিলে। তাকে এই ভাতকেইটা খাই লওঁ, একো নাই অকণমান মাংস চাংস আছে খাই লওঁ, আৰু তাৰপিছত লগ পাই আছোঁ। মানে কালি কোম্পানীৰ ছুটি আছে, মানে বন্ধ আছে, গোটেইকেইটা ৰুমৰ ল'ৰা থাকিব। কিবা এটা প্ৰগ্ৰাম আয়োজন কৰিম বুলি ভাবি আছোঁ। কেনেকৈ বনাওঁ কি কৰোঁ দেখাম, গোটেইখিনি দেখাম, চেষ্টা কৰিম। চ' একো নাই গাইজ, কৰ্মই ধৰ্ম যিহেতু কাম কৰিবই লাগিব। काम भी करो, जिंदगी का मजा भी लो, लेकिन मज़ा नहीं है दोस्त, थोड़ा बहुत है, ठीक है देखा जाएगा। कोई बात नहीं, कुछ पाने के लिए कुछ तो होना पड़ेगा। পংকজ ছানে বনাইছে মাংস তৰকাৰী, लाइफ इज गुड। ভাল বনাইছে, একো নাই। মাংস তৰকাৰী আজি কাক কিমান মিছ কৰিছোঁ মই প্ৰকাশ কৰিব নোৱাৰিম। বহুত মনত পৰিছে, বহুত কিছুমান কেইটামান এনেকুৱা মানুহক ঘৰৰ ফেমিলি বাহিৰেও মনত পৰিছে, মানে ৰাতিপুৱা ফজৰ নমাজত পঢ়ি যে বাইকখন ওলাই কোনোবানক কিমানক যে লগ কৰোঁ, লগৰবিলাক ঘূৰিব যোৱাটোৱেই মজাই বেলেগ আছে। এই অফ কৰি দিওঁ দে। ভাত পানীটো খালোঁ, এতিয়া আকৌ ৰাতি 11টা বাজিছে, ফৰিলে পানী খাই আছে। যিমান যি নহওক মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰোঁ কেনেকুৱা, বাকী মানে বুজাব কোনো ভাষা নাই, গম পাইছেনে? একো নাই ফৰিদ ন কি চলি থাকে এইবিলাক লাইট কেছ। বাকী আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব। আপোনালোকে অকণমান সহায় কৰিলে নে কি ফৰিদ? এই টোপনি দেখিছে হামি মাৰি আছে, শুই যাওঁ দিয়ক। কালিলৈ কি বনাওঁ কি খুৱাওঁ লগৰখিনিক চব দেখাম। তো বাই বাই গাইজ, গুড নাইট, জয় অসম, জয় জুবিন, লাভ ইউ গাইজ।